সেইফালে চাওক সেইফালে আছে নাম্বাৰ ছাৰ আজি কাৰ্ড ধৰিছে বুলি শুনিছিলোঁ কি ক'ব বিচাৰে আজি আমি অলৰেডি ইনফৰ্মেশ্যন পাই আছোঁ যে ৰিচেণ্ট ডেজ মানে কিছুমান স্মাগলাৰে এনেকৈ 2 নম্বৰ কৰি কাৰ্ড চাৰ্ট হৈ যায় ডিষ্ট্ৰিক্ট লৈ যায় গতিকে আজি আমি গধূলিৰ পৰা সাত পাতি আছিলোঁ আৰু এটা ইনফৰ্মেশ্যন আছিলে ইন দ্য মিন টাইম যে তাৰপিছত 8:30 ভিতৰত এৰাউণ্ড 8:30 আমি দুখন টাটা মোবাইল কাৰ্ড ভৰ্তি ট্ৰাক এলং উইথ ড্ৰাইভাৰ এপ্ৰিহেণ্ড কৰিব পাৰিলোঁ গাড়ী নম্বৰ এখনৰ ড্ৰাইভাৰ আছিলে যাদৱ দাস গাড়ী নম্বৰ A02E5667 আৰু এখন আছিলে অজয় টিমু AA02E2887 এই দুখন সম্পূৰ্ণ মূল্যৱান চোৰাং কাঠেৰে ভৰ্তি আছিলে হালদু বগীপমা লালি এনেধৰণৰ ইয়াৰ বজাৰ মূল্য কিমান হ'ব ছাৰ বজাৰ মূল্য দুইখন এৰাউণ্ড 1 লাখ হৈ যাব 1 লাখ টকা 1 লাখ গভৰ্ণমেণ্ট ভেলু ক'ৰ পৰা ধৰিছে ছাৰ এইটো আমি একচুৱেল লোকেশ্যনটো আমি শিলপুৰাত ধৰিছোঁ কিন্তু ভেহিকুলাৰ কামিং ফ্ৰম দ্য হাতীপুৰা এৰিয়া হাতীপুৰা পিনৰ পৰা ওলাই আহিছিলে আমি তাতে এম্বছ কৰিছিলোঁ আমি যিটো অনুমান কৰিছিলোঁ ঠিকেই আছিলে সেই ৰাস্তাটোতো ওলাব যদিও বহুত ৰাস্তা আছিলে কিন্তু সেইটো ৰাস্তাতে আহিলে আৰু পাই গ'লোঁ ৰাস্তাতে ড্ৰাইভাৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰি আনিছোঁ এতিয়া অফিচত আৰু গাড়ীখন আমি অফিচৰ চেফ কাষ্টডি আনিছোঁ গাড়ী কাঠে গোটেই আমাৰ কাষ্টডিতে আছে ডকুমেণ্ট আৰু আমাৰ ডিপাৰ্টমেণ্টৰ যিটো মানে প্ৰচলিত আইনমতে তেওঁলোকক একশ্যন লোৱা যাব লিখিত ব্যৱস্থা লোৱা যাব বকুলাঘাট নৰ্দাৰ্ণ ৰেঞ্জত ধৰিছে কোনে ধৰিছে ছাৰ মই নিজে ACF শ্ৰী হৰিনাৰায়ণ ৰহা আৰু মই এলং মাৰ ষ্টাফ গোটেই ইনভল্ভ আছিলোঁ এইটো পাৰ্চনত